হেল্ল' বন্ধুসকল, কি খবৰ? নিশ্চয় ভালে আছে চাগে। মই আহি পাই গ'লোঁ এতিয়া আমাৰ লখিমপুৰৰ গান্ধী পাৰ্কত। এয়া মই সকলো মোৰ ফেমিলিৰ লগত লৈ আহিছোঁ, আপোনালোকক দেখুৱাই দিম গান। এতিয়া আমি ইয়াৰ পৰা যামগৈ মেইন টাউনলৈ। মেইন টাউনতে আছে গান্ধী পাৰ্ক, আৰু গান্ধী পাৰ্ক দেখুৱাই দিম আপোনালোকক। মোৰ লগত ফেমিলি মই লৈ আহিছোঁ মোৰ ল'ৰাটো। এয়া হ'ল আমাৰ মানৱজ্যোতি। আমি গৈ আছোঁ আমাৰ ফেমিলি। আমি আহি পাই গ'লোঁ বন্ধুসকল লখিমপুৰ মেইন টাউন। ইয়াৰ পৰা আমি মেইন টাউনৰ এতিয়া আমি কেবি ৰোডত আছোঁ। কেবি ৰোডৰ পৰা যাম আমি গান্ধী পাৰ্কলৈ। এই কি সুন্দৰ নৰ্থ লখিমপুৰ গান্ধী পাৰ্ক হয়। ফুলৰ বাগিচা ইয়াতে আছে। বন্ধুসকল, আমি আহি পাই গ'লোঁ এই গান্ধী পাৰ্ক। এয়া দেখিছে নহয়, আমি গান্ধী পাৰ্কৰ চৌহদটো দেখুৱাই দিছোঁ আপোনালোকক। এয়া কি সুন্দৰ হয়। ইয়াতে এখন কলেজ আছে ফ্ৰণ্টত, দেখি পাব আপুনি। গান্ধী পাৰ্কৰ এখন কলেজ হয়, লখিমপুৰ বাণিজ্য মহাবিদ্যালয়। এয়া পোনপ্ৰথমে আমি গান্ধী পাৰ্কলৈ এণ্ট্ৰি হ'বলৈ টিকেট কৰিছোঁ। এয়া আমি ইয়াত টিকেট লৈ ল'ব লাগিব, 10 টকা হয় এণ্ট্ৰি। এয়া মোৰ মানৱজ্যোতি। এয়া মানৱজ্যোতি সোমাই গৈছে গান্ধী পাৰ্কত। আমি এণ্ট্ৰি কৰিছোঁ। ইয়াতে আপুনি টিকেটটো দি যাব লাগিব। দেখিছে কি সুন্দৰ হয়, ইয়াৰ পৰাই সুন্দৰ লাগিছে দেখিবলৈ। এইবিলাক বাচ্চা খেলোৱা ঘৰ হয়। ইয়াতে ল'ৰাৰ এয়া এই উঠিলে মানৱজ্যোতি। এয়া মাকে ঘূৰাইছে। কি সুন্দৰ পাইছে ই, বাহ! আৰে এয়া চাওক। এতিয়া মানৱজ্যোতিয়ে আপোনাক কি কি খেলিছে সকলো দেখুৱাই দিম। ইয়াত মানৱজ্যোতিকে দেখুৱাবলৈ আনিছোঁ। মোলা যোৱা কি সুন্দৰ গাৰ্ডেন পাৰ্ক হ'ল সেইজন মই যে কৈছিলোঁ মহাত্মা গান্ধী গাৰ্ডেন পাৰ্ক। এখন নৰ্থ লখিমপুৰ মহাত্মা গান্ধী গাৰ্ডেন পাৰ্ক। এজন বাপুজী, কি সুন্দৰ। কিটো এইটোহে অকণমান সৰু হয় ন। এয়া কি দেখিছে আপোনালোকে, হাঁহৰ পিঠি টুঠি কি সুন্দৰ নহয়, কোনো কাকো চিনি নাপায়। এবাৰ চব ব্যস্ত। আমাৰ ভৱিষ্যত এহেঁতকে লৈ আমি জীয়াই আছোঁ বুলি ক'ব পাৰি। সেইটো কাৰণে আহি পালোঁ সেই গাৰ্ডেন। এখন হৈ গ'ল ট্ৰেইন, চিলড্ৰেন ট্ৰেইন।
আছে